ৰেংক 8 ভাইটি কি খবৰ ভালে ভালে কি নাম তোমাৰ ৰাকেশ ৰায় ই কি ভিডিঅ' বনাই আছে এই ইউটিউবৰ ভিডিঅ' বনাই আছে ইউটিউবৰ আমাৰ চেনেল আছে মানে ইউটিউবত ফাংকি ৱাল বুলি সাবস্ক্ৰাইব কৰি দিবি তাত টেলেন্ট বিচাৰো আৰু জাদু দেখাও বুজি পাইছা টেলেন্ট ন এখন কিহৰ টেলেন্ট বা তাতে টেলেন্ট বহুত আছে তোৰ তাতে বা কোনটা টেলেন্ট আছে সুধা নাই না তোক টেলেন্ট কথা সুধিম হেতু কিবা এটা তাতে হে বিচাৰি পাম তোৰ টেলেন্ট হয় না নাই হয় কথাটো আগতে সিলিন্ডাৰ চুৰ কৰিছিলে নেকি কি ফালতু বে কি কথা কৈ আছা কি ফালতু বে কি কথা কৈ আছা এনে কৈছো ৰে সৰি বেয়া পাইছা নেকি নাই বেয়া আৰু যোনটো মনত থাকে মই সুধি কোৱা দিম তুমি তনি একন হয় কি কয় অলপ ইফালে এটা ৰাস্তাত গাড়ী চাড়ী আহি থাকে বেয়া কথা না এই মোৰ যদি কুৱেশ্যন কেইটাৰ এনচাৰ দিব পাৰা মই তোক প্ৰাইজ দিম মানে দিম আৰু কিবা এটা সুধা কি কুৱেশ্যন সুধিবা বিশেষ কোনো তিনিটা সুধিম তিনিটাৰ দুটাৰ এনচাৰ দিব পাৰিলেও হ'ব এটা নেদিলেও হ'ব তে মই সুধো নেকি সুধা তে কচোন ক অসমৰ ৰাজধানী কি দিছপুৰ আৰু COVID-19 কোন চনত আহিছিল 2019 বাহ বেয়া দিছে দেখোন 2019ত তাতে আৰু লাষ্টততো আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ শিৱম বেজবৰুৱা চিনি পোৱা নাই চিনি নাপালোঁ হ'ব দে কি কয় তে ভাল লাগিল এনচাৰ দিলি গোটেইকেইটাৰ মনটো চুই গ'ল এনাৰ্জি ফিল হৈছিল পাৰিবি বুলি পাৰোঁৱে চব কামো পাৰা নেকি ঠিকে আছে দে কি কয় প্ৰাইজ এটা মই দি আছোঁ প্ৰাইজটো সৰু সুৰা দিম দে বেয়া নাপাবি দে এইটো ল কৰোণাৰ টাইম আৰু কি দিম মাস্কে দিম এইটো ল পিন্ধি কিনে এবাৰ প্ৰাইজটা একবাৰ ইউটিউবৰ আমাৰ মানুহকেইটাক দেখাই দিম ছাবস্ক্ৰাইবাৰকেইটাক এইখন মাস্ক দিলা যে মোক গিফ্ট পিন্ধি ল মজা হাই দিবি এবাৰ পিন্ধি কিনে হাই কি কয় এবাৰ আমি এটা চেলফি লওঁ আচ্ছা তাৰপিছত প্ৰাইজটা পালি দে চেলফি কি ফালতু বে